Amen.
তুমি আমি তুমি যেনেকৈ এই সংঘাত প্ৰত্যেকটো জীৱকে অন্ন প্ৰদান কৰি মৃত্যু মুখত পৰা ৰক্ষা কৰিছা আমি যেনেকৈ প্ৰয়োজন সাপেক্ষে দুষ্টক দমন আৰু সংযম পালন কৰিছো তাৰ আমি যুগে 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 ভিন্ন কারণ আমি পালন করাটা আমি বিষ্ণু পৃথিবী জনমগ্ন আছে শান্ত সূৰ্যৰ কোনো অস্তিত্ব আছে এতিয়া আমি অনাদি নিৰঞ্জন ৰূপে লাভ অৱতাৰ আৰু আমাৰ ভগৱানৰ পৰা ঘোঁৰা আৰু আমি ভগৱানৰ পৰা ব্ৰহ্মদেৱক লৈ আৰু ব্রহ্মক অবিরোধী সৃষ্টির ভাব আর অন্যভাবে আরো অর্পিত সংহার দায়িত্ব আমার নির্দেশ করে ব্রহ্মদেবের সৃষ্টি সাধন করে কিন্তু এটা কি বলা ব্রহ্মদেবের সাধন করা ধরিত্রাজি রক্ষা করে প্রকৃত আপুনি ব্ৰহ্মদেৱৰ মনোকামনা পূৰ্ণ কৰিব কিন্তু এই অভাৱী মনোকামনা কেনেকৈ পূৰ্ণ মই আপোনাৰ ওচৰলৈ জয় আৰু বিজয়ে মোক ভীষণভাৱে কৰিছিল অপমান সেই অপমানৰ প্ৰতিফল কেতিয়ালৈ পাব ব্ৰহ্ম